মাইনাহঁত ভালদৰে হাতৰ আখৰ লিখিবলৈ আমাৰ সকলোৰে মন যায় নহয় জানো কেৱল হাতৰ আখৰ ভাল হ'লেই নহ'ব শুদ্ধ আৰু সঠিকো হ'ব লাগিব গতিকে আমি আজি ভাল আৰু সঠিক পদ্ধতিৰে অসমীয়া স্বৰবৰ্ণবোৰ কেনেকৈ লিখে বা কেনেকৈ লিখিব লাগে তাকে আলোচনা কৰিম আহাচোন ভিডিঅ'টো চাওঁ এই উ আখৰটোত আমি এই পাকটো কটাকটিকৈ দিব নালাগে আৰু মই ভিডিঅ'টো তোমালোকক বুজাবৰ কাৰণে এনেধৰণে দিলোঁ আৰু একেবাৰে শেষত মই বুজাই দিম ঠিক একেদৰে ও আখৰটোৰ ক্ষেত্ৰতো এই পাকটো কটাকটিকৈ দিব নালাগে এনেদৰে দিব লাগে ইতিমধ্যে আমি স্বৰবৰ্ণবোৰ সঠিকভাৱে আৰু শুদ্ধকৈ কেনেকৈ লিখিব লাগে তাক আমি গম পালোঁ আৰু এতিয়া আমি ভাল হাতৰ আখৰ কৰিবৰ কাৰণে এনেধৰণে ভিডিঅ'টোত দেখুৱাৰ দৰে আমি সঠিক ৰূপত স্বৰবৰ্ণবোৰ বিন্দু আকাৰে প্ৰথমতে লিখিব লাগে আৰু তাৰ পাছত সেই বিন্দুবোৰ সংলগ্ন কৰিব লাগে আৰু এনেধৰণে কৰিলে আমি ভাল হাতৰ আখৰ লিখিব পাৰিম আৰু সঠিকভাৱে আমি বৰ্ণবোৰ আয়ত্ত কৰিব পাৰিম গতিকে যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ